কমাৰ মই UK07 ৰাইডাৰে যিটো মানে পাৰ্টিচিপেট দিলো মানে অল ওভাৰ ইণ্ডিয়াৰ ফালে ব্ৰহ্মপুত্ৰ হয় এইটো ফালে তেজপুৰটো আছে ভমৰাগুৰি দলং আছে তো ওয়েলকাম টু মাই ইউটিউব চেনেল মেড ইন নৰ্থ ইষ্ট। আজি নিউ ব্লগত আগবাঢ়িব ওলাইছো। আজি এটা নতুন ভিডিঅ' এটা গাঁৱৰ মাজত আহিছো। কাৰ ঘৰত আহিছো মই আপোনালোকক কম। নৰ্থ ইষ্ট ফেলকন বুলি আছে, অৰিজিনেল নাম হ'ল আনন্দ। নৰ্থ ইষ্ট ফেলকন কোন আপোনালোকক কৈ আছো। নৰ্থ ইষ্ট ফেলকন UK07 মানে বাবু ভैया UK07 ৰাইডাৰ। তাত সিহঁতৰ কম্পিটিশ্যন এটা ৰাখিছিলে, তো তাতে আনন্দ ভাইয়ে মানে অল ওভাৰ ইণ্ডিয়াত পাব মানে ছাছপেন্সৰ এতিয়া ৰাখিছে, ছাৰপ্ৰাইজ দিব আনন্দ ভাইক। তো এই আনন্দ ভাইৰ ওচৰত আহি পাইছো। তো কি কয় আমাৰ আনন্দ ভাইয়ে? হেল্ল' তো থেংক ইউ সো মাচ ইয়াৰ আৰু আমাৰ মেদিনী ভাই ফালে আহিছে আমাৰ ফালে ঘূৰিবলৈ, তো ভাল লাগিছে আৰু না। তো মানে এতিয়া আৰু কি ক'ম আৰু মই UK07 ৰাইডাৰে যিটো মানে পাৰ্টিচিপেট হৈছিলে KTM-ৰ মানে তাত মই পাৰ্টিচিপেট কৰিছিলো মানে অল ওভাৰ ইণ্ডিয়াত মানে ছেকেণ্ড ৰেংকত গৈছো আৰু না। তো মোৰ কাৰণেও কিবা এটা ছাৰপ্ৰাইজ থৈছে বোলে, তো আহিব বুলি কৈছে আৰু না ইয়াতে আমাৰ তাতো আহিম বুলি কৈছে দা UK07 ৰাইডাৰ যিটো আমাৰ বাবু ভैया এতিয়া আহে, এতিয়া ৱেইট কৰি আছো আৰু না। এক্সাইটেড আৰু না বহুত। কি আহিব তেনেকে জানে নেকি? নাই ইমান ফিক্সটো নাজানো, সি এতিয়া ৰাইট চাইড কৰি আছে না, ক'তবা গৈ আছে কৰিছা ইনডোৰ, সেইবিলাক ক্লিয়াৰ হলে আহিব নেকি। মানে কন্টেক্ট চন্টেক্ট হৈ থাকে নেকি? SMS কন্টেক্ট আগতে হৈছিলে ইনষ্টাগ্ৰামত, তাৰ টিমৰ লগত হৈছিলে, এতিয়া বৰ্তমান হোৱা নাই, বিজি আছে না সিহঁতে। তো কন্টেক্ট কৰিব চাগৈ অহা সময়ত। এনে ইনফৰমেশ্যন কিবা তেনেকে দিছে নেকি? নাই এতিয়াতো দিয়া নাই বাৰু। তো চবে জানেই, চাই থাকে চাগে যোনে ব্লগ বিলাক চাই তাৰ UK07 ৰাইডাৰৰ যেতিয়া আহিব অসমৰ ৰাইডৰ কাৰণে, সেই তেতিয়া মোক লগ ধৰিব এনেকা যেন পাইছো আৰু না। মই লাহেকে আহিব আৰু আহিম বুলি কৈছে। ইয়াতেতো উৰিষ্যা ফালে আছে নেকি এতিয়া? এতিয়া কিবাত আছে ইন্দোৰত। ইন্দোৰ চাইডে আছে, সিহঁতেও নতুনকৈ ফালে ৰাইড কৰি আছে তেনেকে শুনিছিলো। UK07 কৈছিলে এবাৰ ভিডিঅ'ত অসমতো লাহেকে যাম বুলি, তো কেতিয়া আহে তেনেকে নাজানো, ভালকে দিয়া নাই ডাইৰেক্টলি। আৰু যদি মোৰ ইনষ্টাগ্ৰামটো যদি ফ'ল' কৰা নাই, ফ'ল' কৰি ল'ব, আপোনালোকে গম পাব তাতে সোনকালে আপডেট বিলাক দিওঁ আৰু। নদী ফালে যাম এতিয়া, নদী ফালে ন গাঁৱতো ঘূৰাম, নদী ফালে যাম। আৰু আমাৰ গাঁৱত কিবা কিবি হৈ আছে অলপমান আজি প্ৰগ্ৰাম, মানে আজি আমাৰ কিবা ফুৰিব বুলি কয় আৰু না। এইটো আমাৰ মানে বড়ো হয় না, আমিতো বড়ো মানুহ বিলাকৰ কিবা পূজা পাঠ হৈ আছে, চ' ইফালে অলপমান ঘূৰিমগৈ আৰু না। বড়ো অলপ চলপ জানো, ভালকে নাজানো আৰু ক'ব হয় নেকি, কিন্তু ক'ব নাজানো। আমি মোজাং মনো সেইটো গম পাওঁ, মানে কি হয় এইটো মই ভাল পাওঁ ন, বেলেগটো নাজানিলে সেইটো জানিব লাগে। আমি জানিব মোজাং মনো তাং নকো মোজাং মনো আং বুনকো মোজাং মনো। তো এতিয়া আজতেকালৈ ইফালে ওলাই যাম ভাবিছো। তো এইটো বাইকৰ যদি ভিডিঅ' লাগে আপোনাক, তো আপোনালোকে কমেন্ট কৰিব। বাইকৰ যদি আপোনালোকক যদি ৰিভিউ লাগে, এইটো বাইক মই কিনিছিলো 2-3 মাহ হ'ল কিনা। তো এইটো ভিডিঅ' তেনেকে দিয়া হোৱা নাই। যদি মানে আপোনালোকক যদি লাগে, চেফ গাৰ্ড আছে, এক্সেসৰিজ লাইট বা বাইকৰ ওপৰত কেনেকে কি লাগে আপোনালোক ভিডিঅ' এইটো বাইকৰ বিষয়ে, তো আপোনালোকে মোক কমেন্ট কৰিলে হ'ল। তো সেইটোৰ বিষয়ে মই মানে আপোনালোকক বনাই ক'ম আৰু। নতুন চেনেল খুলিছো, তো ভালকে ইমান নাজানো, যিমান যি পাৰো মোৰ ফালৰ পৰা বেষ্ট দিব ট্ৰাই কৰি আছো। আপোনালোকে স্কিপ নকৰাকে ভিডিঅ'টো চাই থাকিব। আৰু আগৰ ভিডিঅ' যদি আপোনালোকে চোৱা নাই, চাব, অলপ মৰম দিব, অলপ ভাল পোৱা দিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। আৰু আপোনালোকৰ অলপ চাপৰ্ট পালে ভাল লাগে। অলপ ঘূৰি আহিছে মানে আনন্দৰ মা কৰি দিও। কি খবৰ আপোনাৰ? মন্দিৰৰ পৰা আহিছো, খাই আহিছো। ঠিক আছে। তো গাইস মেদিনী ভাই ইমান দূৰৰ পৰা আহিছে আমাৰ গাঁৱত, চ' অলপমান আমাৰ গাঁৱটো ঘূৰাই দিম বুলি ভাবিছো। আৰু ইফালে হ'ল আমাৰ গাঁৱটো, এইটো মানে পুৰা আমাৰ গাঁও হয়। ইফালে দূৰলৈকে আছিলে আমাৰ গাঁৱটো, নদীটো অলপ মানে এইফালে আহি মানে পুৰা আহি পালে মানে গাঁৱৰ ওচৰলৈ, বহুত আগত আছিলে গাঁৱত এনেকা মানে এই ওপৰৰ পৰা নদী। আৰু কি কবি আৰু, এইটো ব্ৰহ্মপুত্ৰ নদী হয় বেচিকেলি, ঠিক আছে। তো এতিয়া যাওঁ আৰু আমাৰ গাঁও ফালে। তো আমাৰ গাঁৱত আহি কেনেকে লাগিছে আপোনাক? ভাল লাগিছে, পুৰা ভাল লাগিছে ন আমাৰ গাঁৱটো? পৰিৱেশে মানে শান্তি আৰু শান্তি পৰিৱেশ, গাঁৱৰ পৰিৱেশটো। সেইকাৰণে গাঁৱৰ ইফালে থাকিলে ভাল লাগে, গাঁওবিলাক ভাল লাগে। চ' এতিয়া আমাৰ গাঁৱটো ঘূৰাই দিম আৰু ন, ব'লা যাওঁ আৰু ঘূৰিবলৈ। এইটোৱে হ'ল আমাৰ গাঁৱটো গাইছ, এইটোৱে হ'ল আমাৰ গাঁৱৰ ব্ৰহ্মপুত্ৰ নদীটো, আৰু ইফালে হ'ল আমাৰ গাঁৱটো। এতিয়া মানে ভাবিছো আমাৰ মেদিনী ভাইক অলপমান ঘূৰাই আনিম আমাৰ গাঁও ফালে। চ' ব'লা মেদিনী ভাই, আহ কোনটো? বগলী হয় এইবিলাক, এইটো বগলী হয় এইবিলাক, বগলী, হাৰম টকলা, কিবা কিবি বহুত আছে আমাৰ গাঁৱত। দেখুৱাই দিম চব। বিহু আহি আছে, মাঘ বিহু আহি আছে। তিল পিঠাত যে দিয়ে, সেইটো তিলৰ গছ, পুৰা তিলৰ খেতি পুৰা। এইফালে অলপ চাইহাত ৰখি আছো, চাইহাত বহে বোলে, তো সেইকাৰণে এইফালে ঘূৰিব আহিছো। লৈ আহিছে মোক আনন্দ ভাইয়ে, ভালে লাগিছে। ধুনীয়া বতাহ মাৰি আছে, ফ্ৰেছ হাৱা মাৰি আছে। টাউনৰ নিচিনা নহয়, পলিউশ্যন নাই ইয়াত। গাঁৱত এতিয়াই ভাল, গোটেই ধুনীয়াকে মানে গাঁৱৰ বতাহবিলাক। টাউনৰ বতাহবিলাক আপোনালোকে জানে, গোটেই পলিউশ্যন থাকে, গৰম লাগে গোটেই, গাটো অলপ মানে ফ্ৰেছ নালাগে। তো গাঁৱত আহিলে বতাহবিলাক খালে অলপ ফ্ৰেছ লাগে। সেইকাৰণে অলপ ইফালে ঘূৰিব আহিছো। আনন্দ ভাইয়ে গাঁৱতো অলপ ঘূৰাইছে, তো যিমান যি দেখা পাৰো আপোনালোক দেখাম অলপ, নেকি? ঘূৰাই দিম আৰু
বল ঘুৰিব যাওঁ আৰু বল কি এইটো চাহ লাল চাহ চাহ নে ক'ত লৈ আহিছো এইটো আমাৰ গাঁৱত কি হৈ মানে কিবা হৈ আছে পৰ্ব হৈ আছে আৰু কাতি বিহুৰ চ' ইয়াত আপোনাক এতিয়া চায়ে দিছো আৰু লাল চাহ একো নাই তই ইয়াৰ বিষয়ে অলপ কচোন ভাই মানে কাতি বিহুত মানে আমাৰ পৰ্ব হয় মানে বড়ো মানুহ বিলাকৰ চ' মানে আজি চবে মানে আৰজ কৰে আৰু না চ' মানে ইয়াতে মানে আমাৰ থানটো হয় মন্দিৰটো ইয়াতে আছে ইয়াত মানে বহুত আমাৰ ৰাইজ বিলাক আছে মানে এজাক চবে মানে প্ৰাৰ্থনা কৰি আছে ভগৱানক কেইদিন হয় আজি এদিনে এদিন ন কাতি বিহু যোৱাকালি কাতি বিহু গৈছে যোৱাকালি চাকি তাকি জ্বলালে অ চ' আজি মানে ফুৰিব আৰু না এইটো যেনিবা বড়ো মানুহ বিলাক এতিয়া আনন্দ ভাইৰ ঘৰৰ ওচৰত পালোহি ঘূৰি আহিলো পুৰা ঘূৰালে আজি আনন্দ ভাই আমাক কেনেকা লাগিলে আমাৰ গাঁৱটো ঘূৰি একদম মজা মজা লাগিল না তো গাইস আমাৰ ভাইৰ চেনেলটো সাবস্ক্রাইব কৰি দিবি আৰু না সবে সাপোর্ট কৰিবি নিজৰ আৰু ভাইয়ে নতুন স্টার্ট কৰিছে চেনেলটো একদম সবে মিলি জুলি সাবস্ক্রাইব কৰিলে হ'ল আৰু আমি নিজে সাপোর্ট নকৰিলে কোনে কৰিব ন সেইটোৱে তো সবে মিলি সাপোর্ট কৰি দিলে হ'ল নতুন চেনেলটো ভাইৰ সাবস্ক্রাইব কৰি দিবি আৰু না থ্যাংক ইউ এইবিলাক ছাগলী ছাগলী কেছে মাইকি বানেগা তো আমাৰ ভিডিঅ'ত পপুলাৰ এইটো মানে মোৰ ভিডিঅ'ত পপুলাৰ আৰু না ইয়াৰ নামটো হ'ল মিলি এইটো হ'ল ৰুঞ্চি আরে মানে বাচ্চা কেইটাও আছে এইবিলাকো বহুত পপুলাৰ আৰু ছাগলী আনন্দ ভাইৰ ছাগলী আনন্দ ভাইৰ যোনটো মানে দেখা পাই আছে যোনটো ছাগলী ভিডিঅ'ত তো এইটো ছাগলী হয় আনন্দ ভাইৰ ফেমাছ ছাগলী তো যিয়ে নহওক তো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো ঘণ্টা বটন টিপি থ'ব অলপ আপোনালোকে ছাপোৰ্ট কৰিব তো ব্লগটো ইয়াতে এণ্ড কৰিব লাগিব এতিয়া এইটো ব্লগ ইয়াতে সামৰণি মাৰিছোঁ তো বাই বাই টিল দেন টেক কেয়াৰ বাই বাই অল